হেলমেট পিন্ধিব লাগিব ট্ৰাক চালকেও নিপিন্ধিলে ভৰিব লাগিব 1500 টকাৰ জৰিমনা যান-বাহন আৰক্ষীৰ অদ্ভুত আজব কাণ্ড আগতে কেতিয়াও নুশুনা নেদেখা এই নতুন নিয়ম আৱিষ্কাৰ কৰিছে স্মাৰ্ট মহানগৰৰ স্মাৰ্ট যান-বাহন আৰক্ষীয়ে বিশ্বাস হোৱা নাই যদি এয়া চাওক পৰিবহণ বিভাগৰ এয়া এখন ই-চালান অশোক কোঁৱৰ নামৰ চালকজনক বিহা হৈছে 1500 টকাৰ জৰিমনা অপৰাধ চালক আৰু আৰোহীয়ে হেলমেট নিপিন্ধাৰ বাবে 1000 টকা যান-বাহন আইন উলংঘনৰ বাবে 500 টকা অৰ্থাৎ মুঠ 1500 টকাৰ জৰিমনা এতিয়া চাওক এইখন বাহন হেলমেট নিপিন্ধাকৈ এইখন বাহনেই চলাইছিল অশোক কোঁৱৰে মোক আজৰা চেকিং পইণ্টত গাড়ী ৰখাই চেক কৰে এখন ই-চালান হৈ আছে ই-চালানত লিখা আছে মই হেলমেট পিন্ধা নাই আৰু মোৰ পিছজনে হেলমেট পিন্ধা নাই এতিয়া ডাঙৰ গাড়ীত মই হেলমেট পিন্ধি কেনেকৈ মই গাড়ী চলাম চালানখনতো নম্বৰ সহ ধুনীয়াকৈ লিখা আছে যে বাহনখন গুডছ কেৰিয়াৰ কিন্তু তাৰ পাছতো আহিল অদ্ভুত ই-চালান অৰ্থাৎ সোমবাৰে আজাৰা চেকিং পইণ্টত দায়িত্বত থকা যান-বাহন আৰক্ষী কেইজনৰ মতে ট্ৰাক চলাওঁতে ছিট বেল্ট নহয় পিন্ধিব লাগিছিল হেলমেট আজব নহয়নে পিছে আচৰিত নহব এইখন অসমত আৰু বহু কিবা কিবি ঘটিয়ে থাকিব ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম